তিতাবৰত সংস্কাৰ জাগৰণৰ যাত্ৰা। তিতাবৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে সংস্কাৰ জাগৰণৰ যাত্ৰা। 4 মাৰ্চলৈ অব্যাহত থাকিব এই জাগৰণ যাত্ৰা। এই সংস্কাৰ জাগৰণৰ যাত্ৰাৰ জৰিয়তে মাদক দ্ৰব্য বৰ্জন, থলুৱা সংস্কৃতিৰ ঐতিহ্য সুৰক্ষা, সমাজ গঠনৰ গাঁও আৰু ভূমি সুৰক্ষাৰ লগতে প্ৰকৃতি সুৰক্ষা, প্ৰভাৱশালী চিন্তন আৰু ভাৰতীয় দৰ্শনৰ সম্পৰ্কে জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে এই কাৰ্যসূচী আয়োজন কৰিছে তিতাবৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনে। আমাৰ পৰিয়ালবৰ্গৰ মাজত খামখিয়ালি অপ্ৰীতিকৰ ব্যৱস্থাবিলাক নাইকিয়া হ'ব লাগে। জৈৱিক সাৰেৰে পথাৰখন উপচি পৰিব লাগে আৰু আমাৰ যিটো মাদক দ্ৰব্য, যিবিলাক বস্তুৱে গুটকাই বোলক, কেপিএ বোলক বা আমাৰ জুলীয়া যিবিলাক বলীয়া পানী, এইবিলাকেই বোলক আমাৰ সমাজখন প্ৰদূষিত কৰি পেলাইছে। যে সৌ-সিদিনা কাৰ আন্দোলনৰ সময়ত দোকানবিলাক বন্ধ আছিল, যি মুহূৰ্তত দোকান খুলিছিল, মাজনিশাৰ পৰা মদ কিনিবৰ কাৰণে মানুহৰ লাইন লৈছিলে। সেইটোৰ দ্বাৰা অসমখন কিমান মদলোভী সেইটো প্ৰমাণিত হৈছে। আৰু বিশেষকৈ এক নতুন সমীক্ষা মতে অসমৰ প্ৰায় অৰ্ধশতাধিক মহিলায়ো মদ খায়। আমি এইবিলাক গুচাব লাগিব, নহ'লে এখন মাতাল দেশত পৰিণত হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱদেৱৰ এই পুণ্যভূমি, এই পুণ্যভূমিত জন্ম পাবলৈও মানুহে সাধনা কৰে। তেনে এখন সাধনা দেশত জন্ম লৈ যদি আমি কেউপিনে অনৈতিকতাত ভুগিব লগা হয়, তেতিয়াহ'লে বৰ দুখৰ কথা হ'ব।